Hello everyone, a great welcome to all of you. আজি আমি এই ভিডিঅ'টিত দুটা বিশেষ টপিকৰ ওপৰত আলোচনা কৰিম। এই টপিক কেইটা প্ৰথমটো হৈছে শিক্ষা কি, হোৱাট ইজ এডুকেশ্যন, আৰু দ্বিতীয়টো এটা গুৰুত্বপূৰ্ণ টপিক, আৰু সেই টপিকটো হৈছে নিৰক্ষৰ মানে অশিক্ষিত নেকি, ডাজ ইলিটাৰেট মিন আনএডুকেটেড। সো আমাৰ প্ৰথম টপিকটো হৈছে শিক্ষা কি, হোৱাট ইজ এডুকেশ্যন। এই টপিকটো আমি তিনিটা বিশেষ পইণ্টৰ ওপৰত ভিত্তি কৰি আলোচনা কৰিম। তাৰ প্ৰথমটো হৈছে জীৱনব্যাপী চলা প্ৰক্ৰিয়া, দ্বিতীয়টো অভিজ্ঞতা আহৰণ, আৰু দ্বিতীয়টো হৈছে আচৰণৰ সংশোধন। তো প্ৰথম পইণ্টটো হৈছে জীৱনব্যাপী চলা প্ৰক্ৰিয়া। এডুকেশ্যন ইজ এ লাইফ লং প্ৰচেছ। মানে এডুকেশ্যন বা শিক্ষা আমাৰ জন্মৰ পৰা আৰম্ভ হয় আৰু মৃত্যুৰ আগমুহূৰ্তলৈকে চলি থাকে। মানে আমি যেতিয়াই জন্ম পাওঁ তেতিয়াৰ পৰাই কিবা কিবি আমি শিকা আৰম্ভ কৰোঁ, আৰু ঠিক আমি মৃত্যুৰ আগমুহূৰ্তলৈকে বিভিন্ন বিষয়ৰ আমি তথ্য বা বিভিন্ন কথা আমি শিকিবলৈ পাওঁ। এই গোটেইখিনিকে একেলগে শিক্ষাৰ অন্তৰ্ভুক্ত কৰিব পাৰি। গতিকে শিক্ষাটো এটা খুবেই বহল বিষয়, কাৰণ গোটেই জীৱন জুৰি আমি বিভিন্ন বিষয়ৰ শিক্ষা লাভ কৰিবলৈ পাৰোঁ। আৰু দ্বিতীয়তে ক'বলৈ গ'লে ই হৈছে এক অভিজ্ঞতা আহৰণ, একুৱায়াৰিং এক্সপেৰিয়েঞ্চ। তো আমি আমাৰ জীৱনত বিভিন্ন ধৰণৰ অভিজ্ঞতা আমি লাভ কৰোঁ। আমি ৰাতিপুৱা ঘৰৰ পৰা ওলাই গ'লেই গোটেই দিনটোত বিভিন্ন ধৰণৰ অভিজ্ঞতা পাওঁ। আমি জীৱনৰ পৰা বিভিন্ন অভিজ্ঞতা আহৰণ কৰোঁ, আৰু এই বিভিন্ন অভিজ্ঞতাৰ পৰা আমি বিভিন্ন বিষয়ৰ কথা শিকোঁ। গতিকে এই গোটেইখিনি অভিজ্ঞতাক আমি একেলগে শিক্ষাৰ অন্তৰ্ভুক্ত কৰিব পাৰোঁ। আৰু তৃতীয়তে ক'বলৈ গ'লে ই হৈছে আচৰণৰ সংশোধন। ই হৈছে আমাৰ আচৰণৰ সংশোধন, অৰ্থাৎ মডিফিকেশ্যন অফ বিহেভিয়াৰ। মানে আমাৰ জন্মগত কিছুমান আচৰণ, যিবোৰ আচৰণ আমাৰ জীৱনৰ বাবে উপযোগী নহয়, সেই আচৰণবোৰ আমি সংশোধন কৰোঁ শিক্ষাৰ জৰিয়তে। শিক্ষাৰ জৰিয়তে আমাৰ যিবিলাক বেয়া আচৰণ আছে সেইবিলাক সংশোধন কৰি সেই আচৰণবোৰ ভাল আচৰণলৈ ৰূপান্তৰিত কৰিব পাৰোঁ। শিক্ষাই আমাৰ সংশোধন ঘটায়, শিক্ষাই আমাৰ জীৱনত সংগঠন ঘটায়। গতিকে এই তিনিটা বিশেষ পইণ্টৰ কথা আলোচনা কৰিলে আমি শিক্ষা বিষয়টো এটা খুব বহল বিষয় বুলি ক'ব পাৰোঁ। আৰু এই তিনিটা পইণ্টেই নহয়, শিক্ষা আমি এনেকৈ পইণ্টত শেষ কৰিব নোৱাৰোঁ, ইমান পইণ্ট ওলাব শিক্ষা মানে কি। তথাপিও এই তিনিটা বিষয়ৰ কথা আলোচনা কৰিলে আমি শিক্ষা কি সেই কথা আমি কিছু আভাস পাব পাৰোঁ। কাৰণ আমি জন্মৰ পৰা মৃত্যুৰ মুহূৰ্তলৈকে যিবিলাক কথা শিকোঁ, আমি ৰাস্তাই ঘাটেই হওক বা চিনেমা এখন চাই হওক বা স্কুল কলেজৰ পৰা ইউনিভাৰ্চিটিৰ পৰা বিভিন্ন ধৰণৰ কথা শিকিবলৈ পাৰোঁ, আৰু এই গোটেইবোৰ হৈছে শিক্ষা। আৰু শিক্ষাই আমাৰ জীৱনটো ৰঙীন কৰি তোলে, আৰু সেই শিক্ষাই আমাক বহুতো কথা শিকায়, যিয়ে আমাক আমাৰ জীৱনৰ লগত সমাযোজন কৰাত সহায় কৰে। সো আমাৰ দ্বিতীয় টপিকটো হৈছে নিৰক্ষৰ মানে অশিক্ষিত নেকি, ডাজ ইলিটাৰেট মিন আনএডুকেটেড। আচলতে আমাৰ আজিৰ ভিডিঅ'টোৰ মুখ্য উদ্দেশ্য হৈছে এই টপিকটো উপলব্ধি কৰা, নিৰক্ষৰ মানে অশিক্ষিত নেকি। এই টপিকটো উপলব্ধি কৰাই হৈছে আজিৰ ভিডিঅ'টোৰ মুখ্য উদ্দেশ্য। আচলতে আমাৰ ব্যক্তিগত জীৱনত আমি প্ৰায় এইটো কথা দেখোঁ যে কোনোবা স্কুলত নোযোৱা মানেই তেওঁক অশিক্ষিত বুলি আখ্যা দিয়ে। আমি প্ৰায়ে দেখোঁ যে তোমালোকৰ মা দেউতা অশিক্ষিত, তোমালোকৰ আইতা অশিক্ষিত, এনেকুৱা ধৰণৰ কথাবিলাক আমি প্ৰায়ে শুনিবলৈ পাওঁ। তাৰ মানে অৰ্থ হৈছে যে আমাৰ মা দেউতা বা আইতা স্কুলত যোৱা নাই, তো স্কুলত নোযোৱা মানে অশিক্ষিত নেকি। এইটো এটা গুৰুত্বপূৰ্ণ বিষয়, কাৰণ আমি প্ৰায় বেছিভাগ বা কিছু সংখ্যক মানুহে এইটো কথা ভাবি লয় যে স্কুলত নোযোৱা মানে হৈছে অশিক্ষিত। আচলতে কথাটো কিমান দূৰ সত্য এইটো কথা চাবলৈ গ'লে আমি কিছুমান কথা ক'ব লাগিব। যে অলপ আগতে আমি আলোচনা কৰিলোঁ যে শিক্ষা মানে কেৱল স্কুল কলেজত পোৱা অভিজ্ঞতাবোৰেই নহয়, আমি গোটেই জীৱনৰ পৰা বিভিন্ন অভিজ্ঞতা আহৰণ কৰোঁ, আৰু এই গোটেইবিলাক অভিজ্ঞতাক একেলগে শিক্ষা বুলি কওঁ। অৰ্থাৎ শিক্ষা মানে কেৱল মাত্ৰ স্কুল কলেজৰ পৰা পোৱা শিক্ষাই নহয়, আমাৰ জীৱনৰ পৰা যিবোৰ অভিজ্ঞতা আহৰণ কৰোঁ, যিবোৰ অভিজ্ঞতা আমি পাওঁ, সেই অভিজ্ঞতাবোৰ যদি আমাৰ বাস্তৱ জীৱনত ব্যৱহাৰ কৰিব পাৰিছোঁ, তাৰ মানে আমি শিক্ষিত। অৰ্থাৎ শিক্ষিত শব্দটো খুব বহল বিষয়, যাক কেৱল মাত্ৰ স্কুল কলেজৰ শিক্ষাৰ দ্বাৰা আমি বান্ধিব নোৱাৰোঁ। আমি প্ৰায়ে এনেকুৱা মানুহ কিছুমান সমাজত দেখোঁ, যিয়ে স্কুল কলেজত গৈ পোৱা নাই, কিন্তু তেওঁ বহুত কথা জানে, তেওঁ বিভিন্ন ধৰণৰ বিষয়ৰ ক্ষেত্ৰত অভিজ্ঞ। তেওঁলোকৰ অভিজ্ঞতাবোৰে গোটেই সমাজখন সুন্দৰ কৰি তোলাত সহায় কৰে। অৰ্থাৎ তেওঁলোকে স্কুল কলেজত নাযাব পাৰে, তেওঁলোক বহু গুণে শিক্ষিত, তেওঁলোকে বহু কথা জানে, আৰু তেওঁলোকে তেওঁলোকৰ জীৱনত পোৱা অভিজ্ঞতাৰে বহু কথা শিকিছে, আৰু তেওঁলোকৰ সান্নিধ্যৰ পৰা আমি বিভিন্ন কথা শিকিব পাৰোঁ। অৰ্থাৎ
কোনো এজন বয়সস্থ মানুহ তেওঁ যদি স্কুল কলেজত যোৱা নাই তাৰ মানে এইটো নহয় যে তেওঁ অশিক্ষিত। তেওঁ নিৰক্ষৰ হ'ব পাৰে, কিন্তু তেওঁ অশিক্ষিত নহ'বও পাৰে। অশিক্ষিত কেৱল মাত্ৰ স্কুল কলেজৰ পৰা পোৱা শিক্ষাই নহয়, যিটো আমি ইতিমধ্যে আলোচনা কৰিলোঁ। আৰু এটা যদি আমি অন্য দিশৰ পৰা এই বিষয়টো চাওঁ, আমি স্কুল কলেজত গৈ অৰ্থাৎ সাক্ষৰ হৈও অশিক্ষিত হ'ব পাৰোঁ। অৰ্থাৎ আমি সাক্ষৰতা লাভ কৰিও অশিক্ষিত হ'ব পাৰোঁ। ধৰা হ'ল আমি স্কুল কলেজৰ পৰা পঢ়ি বিভিন্ন অভিজ্ঞতা আহৰণ কৰিছোঁ, আমি ডাঙৰ ডাঙৰ চাৰ্টিফিকেট পাইছোঁ, ডিগ্ৰী পাইছোঁ, কিন্তু সেই ডিগ্ৰীসমূহ আমি উচিত মূল্য দিব জনা নাই। ধৰা হ'ল আমি এনেকুৱা বহু সাক্ষৰ মানুহ দেখোঁ, তেওঁ ডাঙৰ ডাঙৰ ডিগ্ৰী লাভ কৰিছে, কিন্তু তেওঁলোক কুসংস্কাৰ, অন্ধবিশ্বাস আদিৰ বলি হৈ থাকে। অৰ্থাৎ তেওঁলোকে স্কুল কলেজত পঢ়িও বা ডাঙৰ ডাঙৰ ডিগ্ৰী পায়ো শিক্ষিত হ'ব পৰা নাই, তেওঁলোকৰ মনবোৰ বহল কৰিব পৰা নাই। ডাঙৰ ডাঙৰ স্কুল কলেজত পঢ়িও তেওঁলোকে বহু ক্ষেত্ৰত পিছ পৰি আছে, যাৰ পৰা আমি তেওঁলোকক অশিক্ষিত আখ্যা দিব পাৰোঁ। আনহাতে এনে কিছুমান ব্যক্তি আছে যি স্কুল কলেজত কেতিয়াও গৈ পোৱা নাই, কিন্তু তেওঁলোকে ইমানেই বহল মনৰ গৰাকী যে তেওঁলোকে পৰিৱৰ্তিত সমাজখনৰ লগত সুন্দৰভাৱে আগবাঢ়ি গৈছে। তেওঁলোকে মানুহক সহজভাৱে ল'ব পাৰে, সমাজৰ পৰা কুসংস্কাৰ, অন্ধবিশ্বাসসমূহ আঁতৰ কৰাত তেওঁলোকে সদায় উঠি পৰি লাগিছে। তেওঁলোকে বৰ্তমান প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকৰ লগত ধুনীয়াকৈ সমাযোজন কৰে, তেওঁলোকৰ প্ৰয়োজনবোৰ জানিবলৈ চেষ্টা কৰে আৰু বিভিন্ন সময়ত তেওঁলোকক বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়ায়, যিবিলাক পৰামৰ্শ আমাৰ ব্যক্তিগত জীৱনত, আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় বুলি ক'ব পাৰি। অৰ্থাৎ আমি যিটো কথা প্ৰায়ে শুনি থাকোঁ যে সাক্ষৰ মানে শিক্ষিত, নিৰক্ষৰ মানে অশিক্ষিত, এইটো কথা সম্পূৰ্ণৰূপে শুদ্ধ নহয়। আৰু এনেকুৱা হ'ব পাৰে যে কোনোবা এজন ব্যক্তি নিৰক্ষৰ লগতে অশিক্ষিত, মানে তেওঁ স্কুল কলেজতো যোৱা নাই আৰু তেওঁলোক শিক্ষিতও নহয়, মানে আমাৰ সমাজৰ যিবিলাক কুসংস্কাৰ আছে, অন্ধবিশ্বাস আছে, সেইবিলাকৰ মাজত বলি হৈ আছে, এইবিলাকৰ পৰা ওলাই আহিব পৰা নাই, তেওঁলোকে তেওঁলোকৰ মনটো বহল কৰিব পৰা নাই, তেওঁলোকক আমি নিৰক্ষৰ লগতে অশিক্ষিত বুলিও ক'ব পাৰোঁ। কিন্তু যিবিলাক ব্যক্তিয়ে স্কুল কলেজত নাযাব পাৰে, নিৰক্ষৰ হ'ব পাৰে, কিন্তু এই পৰিৱৰ্তিত সমাজখনত অভিজ্ঞতাৰ জৰিয়তে বহু কথা শিকিছে, তেওঁলোকৰ অভিজ্ঞতাই সমাজখন আগবঢ়াই যোৱাত সহায় কৰিছে, তেওঁলোকৰ কাৰ্যকলাপে আমাৰ সমাজখনত সহায় কৰিছে, আমাৰ সমাজখনক লাভান্বিত কৰিছে, তেনে ব্যক্তিসকলক আমি শিক্ষিত বুলি ক'ব লাগিব। আনহাতে এনেকুৱা কিছুমান ব্যক্তি আছে যিয়ে স্কুল কলেজত গৈও সমাজখনৰ উন্নতিত আগভাগ ল'ব পৰা নাই, আৰু তেওঁলোকক আমি অশিক্ষিত আখ্যা দিব লাগিব। মানে এইটো নহয় যে স্কুল কলেজত গ'লে সকলোৱে আমি সাক্ষৰৰ লগতে অশিক্ষিত হ'ম, তেনেকুৱা নহয়। বেছিভাগ স্কুল কলেজত যোৱা, ডিগ্ৰী লাভ কৰা মানুহেই আমি শিক্ষিত, আমি সমাজখনৰ লগত সুন্দৰভাৱে চলোঁ। তথাপিও এনে কিছুমান ব্যক্তি আছে যিয়ে ডাঙৰ ডাঙৰ ডিগ্ৰী পায়ো অশিক্ষিত হৈ ৰৈছে। তেওঁলোকে মানুহক সমালোচনা কৰা বা নিৰক্ষৰ ব্যক্তিসকলক ঠাট্টা কৰা, এনেকুৱা ধৰণৰ কাৰ্যত লিপ্ত হয়, আৰু তেনে ব্যক্তিসকলকহে আমি অশিক্ষিত বুলি ক'ব লাগিব। সেইজন অশিক্ষিত নহয় যিয়ে স্কুলত যোৱা নাই সঁচা, কিন্তু তেওঁ এটা বহল মনৰ গৰাকী, তেওঁলোক আচলতে শিক্ষিত। আজি আমি এই বিশেষ টপিকটোৰ কথা আলোচনা কৰিলোঁ। ভৱিষ্যতে এনেকুৱা ধৰণৰ বিভিন্ন টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।